जि बिटिआर बे बिटिआरनि जि मोनसे सुक्तिनि दफाफोर बेखौ जोङो मावफुंनो हाथों आं गोलाव बुंनो नागिराखै जोंहा आलासि বিটিচিত এতিয়া পৰিৱৰ্তনৰ জোৱাৰ উঠিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ খবল নিকা আৰু স্বচ্ছ নেতৃত্বত বিটিচি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এই দলটোৰ প্ৰতি আকৃষ্ট হৈছে। এই দলটোৰ যিটো নীতি আদৰ্শ তাত আপ্লুত হৈছে। বিগত 15 বছৰে বিটিচি অঞ্চলত যে হাগ্ৰামা মহিলাৰ নেতৃত্বত কেৱল লুণ্ঠন অপশাসন আৰু দমন চলিছিল এই কথাটো ৰাইজে আজি বহিঃপ্ৰকাশ ঘটাইছে, যাৰ কাৰণে প্ৰত্যেক দিনা বিপিএফ দলৰ পৰা শ শ লোক উঠাই আহি আমাৰ এই ইউপিপিএল দলত যোগদান কৰিছে। দ্বিতীয় কথাটো হৈছে যে আপোনালোকে জানে যে অহা 4 তাৰিখে বিটিচিৰ নিৰ্বাচন হ'ব গৈ আছে। মই এই স্বাগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে বিটিচি অঞ্চলৰ প্ৰতিটো জনজাতীয় গোষ্ঠীক অনুৰোধ জনাম যে আপোনালোকে এইবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অপশাসন উফৰাই পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দলৰ চৰকাৰ গঠন কৰাত সহযোগ কৰক আৰু আপোনালোকে আশ্বস্ত হৈ থাকক প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি ভাৱমূৰ্তি, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে নীতি আদৰ্শ, এই নীতি আদৰ্শ বিটিচি অঞ্চলত এক আমূল পৰিৱৰ্তন আনিব। হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন কৰিব বুলি আসলতে শাসক দল হিচাপে বা শাসকীয় নেতৃবৃন্দ হিচাপে তেওঁলোকে আশা কৰিব পাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও সপোন চাইছে, সপোন চোৱাত বাধা নাই, কিন্তু তেখেতৰ সপোন যে এবাৰ বাস্তৱ নহয়, তেখেতৰ সপোন যে সপোন হৈ থাকিব এই কথাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অনুধাৱন কৰা উচিত। আমিতো বিচাৰিম যে বিটিচি অঞ্চলৰ ৰাইজে এইবাৰ আমাক 40খনৰ ভিতৰত 40খনেই দিব। তথাপিতো আমি ইউপিপিএল দলে আমি আশা কৰিছো এইবাৰ 30 অতি কমে 30খন আসন লৈ আমি একক সংখ্যাগৰিষ্ঠ আসন লৈ ইউপিপিএল দলে চৰকাৰ গঠন কৰিব। আপোনালোকে যদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভালকৈ নিৰীক্ষণ কৰে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোনো 2 ইঞ্চিকৈ ক্ষীণাই গৈছে, তেওঁ শুকাই গৈছে চেহেৰা। তেওঁ জানিছে যে তেওঁৰ অপশাসনৰ এইবাৰ দমন হল। বিটিচি অঞ্চলৰ ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক এইবাৰ মানে গ্ৰহণ নকৰে। তেওঁৰ নেতৃত্বত কেৱল মাত্ৰ যিখিনি কেডাৰ আছিল, যিখিনি লিডাৰ আছিল, লিডাৰখিনি উপকৃত হৈছে। সাধাৰণ জনতা আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বহুত মানে গ্যাপ হৈ গৈছে। গতিকে যেহেতু 15 বছৰত তেওঁ লুটি পুটি খালে, এই 5 বছৰৰ কাৰণে ইউপিপিএলক মানে তেওঁ মানে সুবিধা দিব লাগে। যেতিয়া তেওঁ বুজি পাব আচলতে চৰকাৰ কেনেকৈ চলাব লাগে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ হ'ব এই চৰকাৰৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেনেকৈ চলাব লাগে এইখিনি শিকি তাৰপিছত আকৌ ক্ষমতাত আহিব। আমাৰ ক'বলগীয়া একো নাই। আচলতে 288 কোটি টকা, 288 কোটি টকা বিটিচি দুৰ্নীতি হোৱা বুলি, কাৰাপশ্যন হোৱা বুলি কেবিনেট ৰিপৰ্টত প্ৰতিবেদন দিছে। আমাৰ উদ্দেশ্য হৈছে দুৰ্নীতিমুক্ত বিটিচি কৰা, আমাৰ উদ্দেশ্য হৈছে শান্তি প্ৰতিষ্ঠা কৰা, আমাৰ উদ্দেশ্য হৈছে প্ৰগতিৰ দিশে লক্ষ্য ৰখা। গতিকে দুৰ্নীতিমুক্ত বিটিচি কৰাৰ ক্ষেত্ৰত যিবোৰ বিষয়াই সেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক বা বিপিএফৰ আন কৰ্মকৰ্তাই হওক বা আন আমলাই হওক, যোনে দুৰ্নীতিত আমি যুক্ত পাম তেওঁলোকে আইনৰ আধাৰত উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ দলীয়ভাৱে আলোচনা বিলোচনা চলি আছে। কেন্দ্ৰীয়ৰ সম্পূৰ্ণ তালিকা আমাৰ প্ৰস্তুত হৈ আছে, মাত্ৰ সময়ৰ অপেক্ষা, ভাল সময়ৰ অপেক্ষাৰ কাৰণে হয়তো আজি নতুবা অহাকালি ৰাতিপুৱাৰ ভিতৰত কেণ্ডিডেট ডিক্লেয়াৰ হৈ যাব। আজি সভাৰ কি কোন কোন উপস্থিত? আজি মুছলপুৰ জিলা সমিতিৰ 3টাকৈ জইনিং চেৰেমনি 3টা ঠাইত মানে অনুষ্ঠিত কৰিছে। আমাৰ NDFBৰ যিবোৰ চুক্তিকাৰীসকল আছিল তেওঁলোকে আহি ইউপিপিএল দলত যোগদান কৰিছে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত, আৰু ইয়াতেও হাজাৰ হাজাৰ লোক ওলাই আহিছে। এই সমষ্টিত অনাগত দিনত যে বিপুল ভোটত আমাৰ দলীয় প্ৰাৰ্থীজনে